সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিম আৰু সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিব অভিভাৱক কৰিব আমাৰ মানিকপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মৰ্তু চাউলী ডাঙৰীয়াই তেখেতক এখন ফুলাম গামোচাৰে অশোকদাসে সম্বৰ্ধনা জনাব। গাইছ আজি আমাৰ মানিকপুৰৰ আঞ্চলিক মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাখন আৰম্ভ হ'ল। আমি এতিয়া যাম আৰু আমাৰ নাম পাৰ্টি আছে ইয়াত নাম কৰি যাব ৰাস্তাৰে আৰু আপোনালোকে শুনিব আৰু আমিও শুনিম আৰু কি হয় আৰু নহয় আপোনালোকে দেখাম আৰু চাই থাকব আৰু বলক আমাৰ লগত। এগুলো আমার রাজবংশী কনকলতা সাজিছে, অসমীয়া আছে, বড়ো আছে আৰু হোলী আছে। হোলী আজি পুৰা শোভাযাত্ৰাৰ কাৰণে আমি ওলাই পৰিছোঁ, ৰাস্তাৰে যাই আছোঁ, এক চাইডেৰে যাই আছোঁ আমি সকলোৱে। আমাৰ পুৰা বহুত মানুহ আহিছে আৰু আগত বহুত ডাঙৰ লাইন আপোনালোকে চাওক। আৰু অনুভৱ এতিয়া বস এবাৰ অনুভৱ কেনেকুৱা? অনুভৱ একো নকয় যদি দে কি দিয়ে একো নকা আহিবহে বেছি দিছ যদি। চাকিৰা কিবা কবি মনত কিবা খাবাৰ কাৰণে কিবা খাবি ঘুগুনি না কি লাগে? কনকলতা আৰু কোচ ৰাজবংশী আছে ইয়াত।
জানমনি ইয়াত ইমান দেৰি কিয় ঘূৰিলোঁ আৰু এতিয়া যাই আছোঁ যেতিয়া আমি প্ৰথমতে আছিলোঁ তাতে যাই আছোঁ আৰু বহুত ৰ'দো দিছে তামাম মজা বঢ়িয়া একদম শোভাযাত্ৰাৰ পৰা শেষ হ'ল এতিয়া আমাৰ ইয়াত আছে কনকলতা ৰাজবংশী আৰু বড়ো ইয়াত আছে ঢাকা মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় অলপ কিবা ক'ব আজি যাত্ৰাৰ বিষয়ে অলপ কিবা কিবি কৈ দে নমস্কাৰ তো আজি আমাৰ মানিকপুৰ মহকুমা শোভাযাত্ৰা আছিল তাৰ কাৰণে আজি শোভাযাত্ৰা শেষ হ'ল তো আমাক কলেজত ইনভাইট কৰিছিল মানে কৈছিল যে এনেকুৱা দুটামান মানে জাতি জনজাতি কৈছিল আহিব কৈছিল তো তাৰ কাৰণে আজি উপস্থিত হ'লোঁ আমি ইয়াত উপস্থিত হৈ মানে মানিকপুৰ মহকুমাত তো হ'ল এতিয়া আমাৰ শোভাযাত্ৰা শেষ হ'ল তো ভাল মানে সকলোৱে মিলা প্ৰীতিৰে একেলগে মানে আগবঢ়ালোঁ মানে যিখিনি কৰিব লগা আমাৰ কামখিনি শোভাযাত্ৰা হৈ গ'ল আমাৰ শেষ হৈ গ'ল ভাল লাগিছে তো আমাৰ ইয়াতে কি জাতি আহিছিল ইয়াতে আহিছিল আমাৰ ৰাজবংশী আছিল বড়ো আছিল তাৰপিছত আমাৰ হোলী এটা আছিল তো আৰু এটা আছিল আমাৰ দেউৰী বুলি কয় এটা দেউৰী জনজাতি যিখিনি নাছিল দেউৰী আমাৰ জনজাতিও আছিল আমাৰ 4টা আমাৰ টোটেল আমাৰ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰা ইয়াত আহিছে ভাল লাগিছে আজি সকলোৱে ছাপোৰ্ট কৰাৰ কাৰণে তো আগন্তুক দিনত আৰু যাতে হওক সেনেকুৱা তাৰ কাৰণে আমি আশাবাদী আৰু হওক আৰু আমাৰ আকাশ আমাৰ 16 ব্লগ আমাৰ আকাশ ভাইক আমাক সকলোৱে চাব আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব সকলোৱে যাতে আমাৰ আকাশ ভাইক যাতে ভিডিঅ'টো আমাৰ অলপমান আগুৱাই লৈ যায় সকলোৰে আশীৰ্বাদ কৰক আমাৰ আকাশ ভাই যাতে ফেমাছ হৈ যায় আৰু এতিয়াতকৈ আৰু বহুত আগলৈ যাতে বহুত ফেমাছ হৈ যায় তো এইখিনি আৰু ক'ব লগা কি ক'ম আৰু দেৱঙ্কৰ ভাইৰ লগত কথা কৈ বহুত ভাল লাগিল এতিয়া